हेलो गाइज वेलकम टू आवर चैनल राजू बिग ब्लॉग। सो गाइज ब्लॉग आज এটা নতুন আপোনালোকক এক্সপেৰিমেণ্ট দেখাম আমাৰ ভাইটিহঁতে বনাইছে। সো গাইজ মই চাইছোঁ পুখুৰীত সিহঁতি চলাই আছিলে, তো মই পাছত দেখি মানে ভাল লাগিলে যে সুধিলোঁ কেনেকৈ বনাইছে। ব্লগ আপোনালোকক দেখুৱাম, আগত ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ ব্লগ। হে গাইজ চক সিহঁতি অলৰেডি খেলি আছে। চক ৰিম'ট কণ্ট্ৰল গাড়ী দি বনাইছে বুলি সিহঁতি। এয়া চক চক কি ধুনীয়াকৈ আছে। এইফালে লৈ আনাচোন, বেগ লৈ আনা চক কি ধুনীয়াকৈ বনাইছে। এয়া চক চাব পাৰে, লৈ উঠোৱাচোন। এইফালে দেখুৱা, কোনে বনাইছে এইটো? অঁ তুমি বনালা? অঁ চাব কেনে কি দিছা চাওঁ, তলত কৰাচোন কি দিছা ইয়াত। অঁ এনেকৈ ন, এইটো কি পাংখা? এইটো কলমৰ ৰিফিল নেকি? অঁ এতিয়া এইফালে চক এইফালে পাংখা লগাইছে কলমৰ ৰিফিলত। তাৰপিছত এনেকৈ ৰিম'ট কণ্ট্ৰলৰ যিটো মেইন কানেক্টৰ এইটো দিছে, বেটেৰী দিছে। তো বহিবলৈ আগত দুটা চিটো দিছে ধুনীয়াকৈ, ষ্টেৰিঙো আছে। তো চব কি ধুনীয়াকৈ নাৱৰ দৰে সজাইছে সিহঁতে। এয়া তাৰপৰা চাওক ৰিম'টটো চাওক, ৰিম'ট এয়া ৰিম'ট চক। এইটো কি ৰিম'ট কণ্ট্ৰল গাড়ী আছিলে নেকি? অঁ তাৰপিছত সেইটো দি এইটো বনালা ন? সেইটো পানীত চলে ন? চলিবনে? যদি মই এইটো মোবাইলটো আমাৰ এই মোবাইলটো যদি ইয়াত চলাওঁতে চলিব নাই? চলিব ন? পিছত কিবা হ'লে তোমালোকে মোবাইল ভৰি দিবা। ঠিক আছে ন? ঠিক আছে চাওক গাইজ, এইটো ধুনীয়া মোবাইল চাওক। এয়া চাওক মই লক খুলিছোঁ, লক ভাইটিহঁতে লক চাই আছে বিন্দাছ, কিন্তু এইটো লক মই সিহঁতে নেদেখাওঁ। এয়া চাওক ধুনীয়া মোবাইল টিপি আছোঁ মই, চাইছে গাইজ কি ধুনীয়া মোবাইল। চ' গাইজ সিহঁতে ভৰসা দিলে বোলে একো নহয়। তো বলক থোৱা। এ চাওক মই মোবাইলখন দি দিলোঁ ইয়াত। এক মিনিট ৰ'বা, মই ভাত ধুনীয়াকৈ থি লওঁ, নহ'লে চাবা কিন্তু হা, মোবাইলখনটো পৰি নাযায় যাতে। ঠিক আছে চাওক গাইজ দি দিলোঁ, চাওক ধুনীয়াকৈ গাইজ গৈ আছে মোৰ মোবাইল পানীত। হ'ব গাইজ কি ধুনীয়াকৈ গৈ আছে। অ' ন' গড, চাবা কি হ'ল? অঁ গাইজ কিবা এটা প্ৰব্লেম হ'ল, এই পাংখাটো বোলে ফাঁচি গৈছে বোলে ইয়াত। এইটো চাওক, এইটো যিটো ৱেৰ আছিলে এইটো ৱেৰটো পাক খাই গ'ল। তো সেইকাৰণে অকণমান ডিষ্টাৰ্ব হৈছে চলাবৰ কাৰণে। তো এইটো মেইন কানেক্টাৰ যিটো এইটো ব'লা, এইটো চাওক গাইজ কি ধুনীয়াকৈ চলিছে। মোবাইল লৈ গৈ আছে চাওক। অঁ চক পুখুৰী মাজত গুচি গ'ল। বহুত দ আছে তাত, বহুত দ আছে তাত। এক চাইড হৈ গ'ল, মোৰ মোবাইল যাব নেকি? অঁ নাযায়। পালোঁ গাইজ কি ধুনীয়াকৈ চাইছে। অঁ বঢ়িয়া। এইটো কোনে বনাইছিলে? কোনে বনাইছিলে? তুমি বনালে ফাৰ্ষ্ট। আকৌ মেইনটো যিটো বনাইছে তাৰ মেইন মাইণ্ড কাৰ আছিলে? বনাই এইটো চিন্তাধাৰা কাৰ আছিলে? ডক্টৰ ঝাটকা কোন ডক্টৰ ঝাটকা? এইজন। অঁ তোমাৰ নাম ডক্টৰ ঝাটকা নেকি? অঁ তুমি বনাইছা এইটো ন? তাৰ প্ৰথমে তুমি মানে কেনেকৈ ভাবিছিলা এইটো বনাব লাগিব বুলি? মোবাইলত দেখিছিলা? ইউটিউবত ভিডিঅ' চাইছিলা? অঁ ইউটিউবত ভিডিঅ' চাই তাৰপিছত তেনেকৈ বনালা ন? তেতিয়া চোৱা, তুমি নাছিলা বৰ্তমান, মই তোমাৰ নাৱত মই তেনেকৈ মোবাইল দি দিছোঁ, কি ধুনীয়াকৈ চলিছে। ঠিক আছে গাইজ, চালে নহয় কি মজাকৈ বনালে? হেল্ল' গাইজ, চালে নহয় ভিডিঅ'খন কি মজা লাগিলে? চ' গাইজ যদি আপোনালোকৰ ভিডিঅ'খন চাই ভাল লাগে আৰু যদি এনেকুৱা ধৰণৰ আগত ভিডিঅ' লাগে আপোনালোকৰ, যদি চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'খন লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু তেওঁ চাইছে ইমান সৰু ল'ৰা প্ৰতিভা, যাতে চবেই গম পায়, তেনেকৈ আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰিব। চ' গাইজ আজিৰ ভিডিঅ' ইমানতে।